শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ নিতাইপুখুৰীৰ ওচৰতে আছে গৰুখুটিস্থিত বৰবিল। বৰবিলৰ এই জলাশয়ত নিতৌ শ শ পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰে দিহিঙীয়া গাঁও, দুৱৰীচিগা গাঁও আৰু গৰুখুটি গাঁৱৰ বৃহৎ অঞ্চল। পক্ষীৰ জলকেলি কৰা মনোৰম দৃশ্য ইয়াত নিতৌ প্ৰত্যক্ষ কৰা হয়। এই বৰবিলত সম্প্ৰতি শতাধিক কামচৰাই, বৰটোকোলাৰ লগতে বিভিন্ন পেলিকান প্ৰজাতিৰ চৰাইৰ লগতে কনুৱা, শৰালী, বনৰীয়া হাঁহৰ লগতে বিলৰ পাৰৰ বিৰিখতে ধনেশ পক্ষী, বৰ চৰাই, যিটো চৰাই বৰ বিৰল হোৱাৰ লগতে ওচৰৰ বনানীৰ শ শ ডৰিক চৰাই দেখিবলৈ পোৱা যায়। এনেহেন পৰ্যটকৰ প্ৰচুৰ সম্ভাৱনা অন্তৰ্নিহিত থকা এই বৰবিলৰ প্ৰতি চৰকাৰ, বন বিভাগ, পৰ্যটন বিভাগৰ কোনো খবৰেই নাই। প্ৰত্যেক বছৰে ইয়ালৈ ইকৰা, খাগৰি দুষ্কৃতিকাৰীয়ে জ্বলাই তহিলং কৰিছে, যাৰ ফলস্বৰূপে প্ৰায় 180 বিঘা ইয়াৰ ভূমিত অবাধ গতিত বেদখল নিৰ্বিঘ্নে চলি আছে। প্ৰশাসনে এই ক্ষেত্ৰত চকুমুদা কুলিৰ ভাওহে ধৰি আছে। এই বেদখলে ইয়াৰ পক্ষীকুলৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই নিছে। উল্লেখযোগ্য যে ইয়াৰ সমীপতে থকা আন এখন জলাশয় তথা বিল হৈছে ভেচেলিমাৰী বিলখনো অতি সম্প্ৰতি বেদখলকাৰীৰ কৱলত। স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিছে যদিও কোনো গুৰুত্ব দিয়া নাই। ডিমৌৰ পৰা মুকুল ফুকনৰ ৰিপৰ্ট, জননী লাইভ।